নমস্কাৰ মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ভোগালী বিহু বহুত শুভেচ্ছা জনাইছো আৰু সকলো কৃষিজীৱী অসমীয়াই শস্য চপাই ভোগালী প্ৰস্তুতি চলাইছে আমি কেনে ধৰণে প্ৰস্তুতি চলাইছো অলপমান দেখাই দিছো ঘৰতে খান্দি উলিয়া কাঠআলু চাওক ইমান ডাঙৰ দেউতাই খান্দিছিলে তালে সুঙা বৰা চাউল পুৰি আছো আজি উৰুকা যেহেতু উৰুকা এই খিয়নত লগে ভাগে সমনীয়াৰ লগত এসাঁজ খাওঁ বুলি গোটেইকেইজন আহিলোঁ এফালে ভৱদা আছে আমাৰ ভৱদাই হাঁহ আৰু চিকেন মেৰিনেট কৰি আছে এইটো কি কৰিব পুৰিব এইটো পুৰিব লাগিব মজা নিমখ হালধি ভালদৰে সানি দিলোঁ বঢ়িয়া বঢ়িয়া এইটো চিকেনটো এইফালে লাই গাহৰি বনিব এইফালে আমাৰ এইফালে মিতুল আছে ই বিলাহী কাটি আছে এইফালে আমাৰ কণ্ঠশিল্পী উজ্জ্বল জোন গুৱাহাটীৰ পৰা আহিছে ৰাতিপুৱা পালেহি এইফালে আমি ভোগালী উলগ জনালোঁ ব্লগৰ জৰিয়তে ধন্যবাদ সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছে উজ্জ্বল জোনে আৰু আহিয়ে পিঁয়াজ কাটিবলৈ লগাই দিছোঁ আৰু দুজনমান আহি আছে আনফালে মেজি সাজি ৰেডি কৰিলোঁ এয়া মেজি সৰুকৈ মেজি বনাইছোঁ গছৰ ডাল কাটি বনাইছোঁ গছ গছনি যিহেতু কমি গৈছে সেই গতিকে গছৰ ডাল কাটি সৰুকৈ অলপ নিয়মটো কৰিছোঁ আজি ৰাতিটো মেজি ৰখিম আজি উৰুকা ভোজ খাম আমাৰ মাজত আৰু এজন কণ্ঠশিল্পী উপস্থিত হৈছেহি এফালে বন্ধু চিৰঞ্জীৱ ৰাগ নমস্কাৰ সকলো ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি ভোগালী বিহুৰ উপলক্ষে অলপ আৰু আয়োজন কৰিছোঁ চাব পাৰে এইফালে চিৰঞ্জীৱ ৰাগে খৰিকা দিয়া গাহৰি মাছ এইফালে হাঁহ আৰু চিকেন বনাই আছে দায়িত্বটো তেখেতকে দিছোঁ এইফালে উজ্জ্বল জোনেও সহায় কৰি আছে আনফালে এইফালে বিচিত্ৰ আৰু ভৱদাই গাহৰি বনাই আছে লাই গাহৰি বনাব লাই গাহৰি ৰেডি কৰি আছে গাহৰিৰ লগত লাই দিব ন লাই আৰু গাহৰি আমাৰ উৰুকা ভোজ ৰেডি হৈ গ'ল এই বছৰ উৰুকা নিশা আমাৰ ভোজ খাই আছোঁ ভোজ খোৱা শেষে হৈছে প্ৰায় আৰু অলপমান আমাৰ দুইজন শিল্পীয়ে গীত ভোগালী বিহু উপলক্ষে উৰুকা উপলক্ষে অলপমান গীত গাই দিব Oi,
তোমাক জানে মনি তুমি মোৰ বুকুৰে হৃদয় বাখৰ মনি মৰমত আমি উৰুকা ভোজ খাই খাই ফূৰ্তি কৰি আছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হৃদয় বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি ফুৰালা কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা মোৰ জানো এই ভেলাঘৰতে আজি ৰাতি থাকিম আৰু কাইলৈ ৰাতিপুৱা মেজি জ্বলাই আমাৰ সকলো ওচৰ চুবুৰীয়া আৰু গাঁৱৰ সকলোখিনি লগ লাগি ভোজ খাম তাৰ দৃশ্য দেখাম আজিলৈ ইয়াতে ব্লগটো শেষ কৰিছোঁ ধন্যবাদ।